এবাৰ ওয়েলকাম বেক টু মাই চেনেল। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি আমি আমাৰ এইখিনিতে জীয়াজুৰি বুলি কয়, তাত হনুমান মন্দিৰ আছে, তালৈ যাওঁ। তো তাৰে ভিডিঅ' কিছুমান মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিম। ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো চাই থাকক। ক'ব পাৰে আমি মন্দিৰ পালোহি। মেইন গেটটো মই দেখাম ইফালৰ পৰা, আৰু আগফালে মোৰ মন্দিৰ আছে। তো এতিয়া ৰাস্তাত ভিডিঅ' নকৰিলোঁ, গাড়ী চলাই আহি আছিলোঁ মাক লৈ, সেইকাৰণে ভিডিঅ' কৰিবলৈ অকণ টান হ'ল। লগৰটো থাকিলেও কৰিব পাৰি, কিন্তু মেইন কথা হ'ল মা যেতিয়া, মাকটো আৰু কৰিবলৈ দিব নোৱাৰি, আৰু সেইকাৰণে নকৰিলোঁ। তো এতিয়া আপোনালোকৰ আগফালখিনি পৰিৱেশটো ইয়াত চাব পাৰে। ধুনীয়া পৰিৱেশ, একো যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা অকণ দূৰ হৈ পেলাই অহা যায়। এয়া চাব পাৰে পাহাৰ পৰ্বত চাৰিওফালে, আৰু এয়া পাহাৰ পৰ্বত মানে বহুত ওখ। সেই আচল মন্দিৰ সেইকণে দেখা নাপাব পাৰে, মোবাইল কেমেৰা আৰু ৰ'দ দি আছে। তো এয়া, আৰু সেইফালে বাগান মই যাওঁতে দেখুৱাম বাৰু ৰখি পেলাই বাগানখিনি। অসমত যেতিয়া চাহ খেতিৰ কাৰণে বিখ্যাত, যিহেতু অসমৰ এটা প্ৰধান খেতি হিচাপে জনা যায়। মই দেখুৱাম। তো এয়া চাওক, একদম মানে পৰিৱেশৰ মাজত আছে মন্দিৰটো, হনুমান মন্দিৰ। তো এয়া গছ গছনি, সেই মন্দিৰটো এইটো ৰাস্তাটো আপোনালোকে দেখা নাই চাগে, মই দেখুৱাই দিম বাৰু। তো ওপৰলৈ গৈ ভিডিঅ' বনাম, উশাহ চুশাহ হেৰি হৈ গৈছে, কিমান দিনৰ মূৰত এনেকৈ উঠিছোঁ ঠিক নাই, সেইকাৰণে হ'ব দে। চাব পাৰে মন্দিৰ ভাগ, জুম কৰি দেখুৱাই দিছোঁ। উশাহ চুশাহ একদম হেৰি হৈ গৈছে। একেবাৰে ভিতৰৰ পৰা দেখুৱাম আৰু মন্দিৰ। তেতিয়াহ'লে এইখিনিয়ে। মাই আমি আহি পালোঁ ইয়াত, লাহে লাহে কথা কৈছোঁ কাৰণ মন্দিৰৰ ভিতৰত আছোঁ। তো এয়া কপনাখন যেতিয়ালৈকে আহিছিলোঁ হনুমান মন্দিৰ, মই আপোনালোক গোটেইখিনি দেখুৱাম। এতিয়া পূজা কৰি লওঁ প্ৰথম। লম্বা হ'ব পাৰে, বেয়া নাপাব। তো আমি হনুমান মন্দিৰত আমি সেৱা জনালোঁ হনুমানক, সকলোৰে যাতে ভাল হয় আপোনালোকৰ তাকে কামনা কৰিছোঁ। আৰু এয়া হনুমান মন্দিৰ তলতে আৰু এখন মন্দিৰ আছে, শিৱ গণেশ চাই বাবা, তালৈ আহিছিলোঁ। বাহিৰখিনি ইয়াত বাহিৰৰ দৃশ্য। এতিয়া আপোনালোকে মন্দিৰটো চাই মন্দিৰটো তলৰ, আৰু এয়া হ'ল পানী ইয়াত নন ষ্টপ আহি থাকে, ৰাতি দিন বুলি কথা নাই, 24 ঘণ্টা ইয়াত পানী থাকে। এয়া পাহাৰৰ পৰা পানী আহে, পাহাৰৰ পৰা কোনখিনিৰ পৰা আহে ইয়াত নাজানো, পাহাৰৰ পৰা উৎপত্তি হয় তেনে তললৈ ধৰালৈ নামি আহে পানী গংগাৰ দৰে। চাওঁতে এইখিনিতে জ্বলোৱা চাকি ধূপ, পানী আহি ইয়াত এইটো টেংকিত জমা হৈ যায়। ছাইডৰ ভিউবিলাক এয়া, সেয়া যে দেখিছে সেয়া বাগান, এয়া বাগান, তাৰ ওপৰত শিল, বিভিন্ন ধৰণৰ বস্তু। আৰু এইভাগ হ'ল মেইন মন্দিৰ ভাগ। আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে পাব যে জীয়াজুৰি হনুমান টেম্পল বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। নগাঁও আসাম চাপানলা জীয়াজুৰি বুলি চাৰ্চ কৰিলে ইয়াৰ হনুমান মন্দিৰটো পাই যাব। তো এয়া হ'ল মেইন মন্দিৰ ভাগ, আৰু এয়া ৰাস্তা। এতিয়া আপোনালোকে দেখুৱাম। চাব পাৰে মন্দিৰ, ইয়াত মই কথা নকওঁ কাৰণ চাব পাৰে। সেই বেছি চিচি থকা বাইক উঠাই দিব পাৰি। এয়া হনুমান মন্দিৰৰ পিছফালৰ ভাগ। ইয়াতে চাব পাৰে
পানী ওলাই থাকে অহৰহ, নদী উৎপত্তি হৈছিলে। তো সেইটো কাৰণে আমাৰ ইয়াত ধৰক পানী ওলাই থাকে। আৰু ইয়াত আপোনালোকে খানা খাব পাৰে। আপোনালোকে যদি নিৰামিষ খাওঁ বুলি ভাবে, একো তেল পিঁয়াজ মছলা একো নোহোৱাকৈ, তেতিয়াহ'লে আপোনালোকে খাব পাৰে। আৰু নহয়তো যদি আপোনালোকে আমিষ খাব বিচাৰে, মাছ মাংস তেনেকুৱা ধৰণৰ, তলত হ'ব, তলত আপোনালোকে খাব পাৰিব। তো চাব পাৰে। চাব পাৰে আপোনালোকে। এই আগফালৰ মন্দিৰ আগফালে আমি যামগৈ এবাৰ গোটেই মন্দিৰটো দেখুৱাই দিছোঁ। স্কুল এইকেইদিনটো বন্ধ হয় বাৰু, এনেই খোলা কেইদিনটো যোৱা হৈছে। হয়, আহিছোঁ। চাব পাৰে আপোনালোকে। আমি বিদায় লৈছোঁ আৰু আস্তেকৈ। চাহপাতৰ বাগান ইয়াত চাব পাৰে, তাততো দেখুৱাম। আৰু এয়াই হ'ল চাহপাতৰ বাগান, এয়া গেটটো আৰু সেই মন্দিৰ। তো বন্ধুসকল, এয়াই হ'ল আমাৰ চাহপাতৰ বাগান। এখন জীয়াজুৰি টি ষ্টেট হয়। তো এয়া চাব পাৰে চাহপাত। এতিয়া মাজলৈ সোমাই নাযাওঁ, মাজত কি আছে কি নাই নাজানো। তো ৰাস্তাৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু মই এতিয়া পেহীহঁতৰ চাই থাকোঁ, গতিকে ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, কি কথা। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই। ৱেলকাম মাই চেনেল। তো আকৌ এটা নতুন ব্লগ আজিৰ দিনটোতে বনাইছোঁ। এইটো চাগে অকণ দেৰিকৈ পাব আপোনালোকে। তো এইফালে আজি 26 জানুৱাৰী হিচাপে আমাৰ চম্পাৱতী কুণ্ডত মানুহৰ অকণ ভিৰ চাব পাৰে। সেইকাৰণে ভিডিঅ' এটা কৰোঁ বুলি সৰুকৈ আহিলোঁ। ভিডিঅ'টো মই যাওঁতে বাৰু দেখুৱাম কি মানুহ। আৰু এইফালে ধৰক মানুহ আছে ইটো চাইডে। আৰু নদীখন শুনিছনে নাই? নদীখন দেখুৱাৰ পিছত গাইছ, মই এটা কাৰণেই ভিডিঅ'টো ৰেকৰ্ড কৰিবলগীয়া হৈছে। কাৰণটো হ'ল, আৰু নদী এখন মই কেতিয়াবা ভালকৈ দেখুৱাম। এইটো ক্লিপ এনেই আপোনালোকক দিম, সেইটো কাৰণে মই বেলেগ এদিন দেখুৱাম। আজি আপোনালোকে অকণমান ক্লিপ এটা চালে।